হেল্ল' এভৰিৱান, কি খবৰ নিশ্চয় ভাল আৰু পিঞ্চি মেকআপ আৰ্টিষ্টৰ অন্য এটা ব্লগলৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি সাজি কাচি আহিছোঁ একদম। আজি বিহু হুঁচৰি যি গাইছিলোঁ আমি, আৰু তাকে আজি হুঁচৰি গোৱাৰ মানে খানা আমি খাম বুলি ভাবিছোঁ তাকে। আৰু আজি খানা খোৱা পৰ্ব চলিছে, তাকে দেখুৱাম বুলি ভাবিছোঁ কি আছে আমাৰ খানাত। আৰু খানা ইতিমধ্যে বনাই আছে ৰান্ধনীয়ে, আৰু কাটি আছে, চব্জি কাটি আছে, আৰু দেখুৱাই আছোঁ। আহকচোন চাওঁ তেন্তে। আগদিনাখন বজাৰ কৰিব যোৱা কিছু দৃশ্য দেখুৱাইছোঁ। এইফালে আহিছে আমাৰ গীতা বাইদেউ আৰু মই, এইফালে মাহী আহিছোঁ, আৰু এয়া একদম লিষ্ট লৈ আহিছোঁ বজাৰ কৰিবলৈ। বিহু হুঁচৰি গোৱা বজাৰ কৰি আছোঁ, আৰু চাই থাকিব ভিডিঅ'টো। আহি পাই গ'লোঁ আমাৰ কাষতে থকা মাধৱ ষ্ট'ৰ বুলি। এইখন দোকানতে বহুত কম দামতে পোৱা যায়, হ'লচেলতে দিয়ে, সেয়েহে ইয়াতে আমি সোমাই ল'লোঁ। আৰু দোকানীবোৰে চাগে মাইকী মানুহ বজাৰ কৰিবলৈ আহিলে চাগে বেয়াই পায় চাগে, কিয়নো আমি একদম পূৰা বাছি আনো। মতা মানুহবিলাকে যি দিয়ে তাকে লৈ আহে, কিন্তু মাইকী মানুহে এটাকৈ ধুনীয়াকৈ বাছি লৈ আহোঁ হয়নে। আৰু তেনেতে লাইনটোও গুচি গ'লগৈ। এয়া একদম টচ মাৰি আমি আলু বাচিব লাগি গৈছোঁ। আৰু এয়া বজাৰ কৰি ল'লোঁ ইয়াৰ পৰা ধুনীয়াকৈ। এতিয়া আহি গ'লোঁ মাছৰ দোকানলৈ। কাষৰে মামা এজনৰ দোকানত আমি মাছখিনি অৰ্ডাৰ দি দিলোঁ কাইলৈ ৰাতিপুৱালৈ লৈ যাম বুলি। আৰু আহি গ'লোঁ কেইটামান কেঁচা চব্জি নিম বুলি। কাষতে ভাইটি এটাৰ দোকানলৈ আহি পালোঁহি। আহি লৈ পিনে ইয়াৰ পৰা লৈ ল'লোঁ কেঁচা চব্জি। একদম খানা খোৱা বজাৰ লৈ আহিলোঁ। ইয়াত লৈ আহিলোঁ পাপৰ আৰু ডিছপ্লেট, এইপিনে চাউল, এইফালে আছে দালি, মিঠাতেল, নিমখ, আৰু আলু, নহৰু, পিঁয়াজ, আৰু এইফালে আছে কেঁচা চব্জি অলপমান। সেয়াই পাপৰটো মচককৈ উঠিছে, খাই ভাল লাগে। আৰু একদম পূৰা ধুনীয়াকৈ বজাৰ কৰি আনিলোঁ, আৰু কাইলৈ আমি খাম, চবেই দেখুৱাই থাকিম। আজি বজাৰখিনি কৰি আনিলোঁ। কাইলৈ লগ পাম। 10 কেজি ব্ৰইলাৰ, 5 কেজি মাছ। মইনামাহী, আমাৰ কাষৰে মইনামাহীয়ে লৰাই আছে একদম ভাত। কি বহাইছে মাহী? ভাত বহাই আছে। চাউল পাতি দিলে, আৰু ভাত এইপিনে ধুনীয়াকৈ হৈ আছে। আৰু এইফালে একদম খাৰধি কাটি আছে, আলু কাটি আছে, আৰু এইফালে তাকে। আৰু ইয়াত দালি, পিঁয়াজ এনেকৈ আছে। আৰু এইফালে আৰু কওক, আপুনি কি কৰি আছে? কেনেকৈ কাটিব লাগিব দেখুৱাই আছে। নাজানে মানে। আৰু এইফালে এয়া পটল ভাজিৰ কাৰণে আমাৰ ভাজি এসাঁজ হ'ব। আৰু এইফালে আছে মাছ, আৰু ইয়াত আছে মাছ, আৰু এইফালে আছে নেমু, আৰু এইপিনে মাছৰ পেটুকা ভাজি খাম, এয়া লৈ আহিছোঁ। আৰু এইফালে আৰু এয়া হ'ল চিকেনখিনি এয়া এনেকৈ থৈ দিয়া হৈছে বনাবলৈ। আৰু বনাই হোৱাৰ পিছত দেখুৱাই আছোঁ গোটেইখিনি। দেখুৱাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ চাব। আৰু নতুন ভিডিঅ' যদি চাই আছে মোৰ ভিডিঅ'বোৰ, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, লাইক কমেণ্ট কৰি জনাব। ঠিক আছে তেন্তে চাই থাকক। আৰু মই কাটি আছোঁ আলু কাটোতে কি পালোঁ দেখুৱাই আছোঁ চাওকচোন। আলু কাটোতে পাই গ'লোঁ এইটো কি বাৰু, ইমান ধুনীয়া বস্তু দেখিছেনে? একদম বহুত লাকি ফিল কৰিছোঁ সঁচাকৈ। আলু কাটোতে এনেকুৱা বস্তু পোৱা যায়নে? কোনোবাই যদি পাইছে প্লিজ কমেণ্ট কৰিবচোন। আৰু কিমান ভাল লাগিছে সঁচাকৈ, মনটো ভাল লাগিছে। আৰু গোটেই জেগাত একদম হাঁহি দিছে। ভিডিঅ' বনোৱা মানুহখনে বোলে এয়া বস্তু পায় বোলে, যিকোনো বস্তুৱে বোলে হাঁহিব। আহিছে পেনে হৈ গ'ল, আহি গ'ল বুবুল এইফালে হাই কৈ দিয়া। হাই, আজি আমাৰ ইয়াত হুঁচৰি ভোজ হৈ আছে। হুঁচৰি ভোজ খানা, হুঁচৰি খানা, আৰু একদম কাটামালত ব্যস্ত পুৰা।
এইয়া ৰঙালাও লৈ আহিছে আমাৰ ৰঙালাও বাইদেউ আহি গ'ল ৰঙালাও লৈ পৰিয়ে গ'ল হতি পাই বেচেৰীজনী ৰঙালী গুটি নাই একদম ঢোল চোল লৈ গুচি আহিছে ঢোল বজাব এতিয়া বজা নাচা মানুহ বজা চাও চাও ঢোল বজা মানুহজনী দেখোঁ চাও আৰু এইফালে হৈ আছে দালি 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 এইফালে হৈ আছে দালি কাটি আছে এয়া ৰঙালাও ৰঙালাও কাটি আছে আৰু মই আহি গ'লোঁ ঘৰলৈ ঘৰত আহি লৈ মছলাখিনি ধুনীয়াকৈ মিক্সিত পিচি নিওঁ বুলি আহি গ'লোঁ ঘৰলৈ এয়া আদা নহৰু জিৰা জালুক আৰু এফালে আছে জলকীয়া শুকান জলকীয়া আৰু এইখিনি পিচি মেলি হৈ গ'ল এতিয়া মই লৈ যাম আৰু এয়া মাংস হৈ আছে ধুনীয়াকৈ বনাই আছে আমাৰ ৰান্ধনী একেবাৰে গৰমত খং উঠি গৈছেগৈ ৰান্ধনী চাওঁ মুখখন দেখুৱাই দিয়া আকৌ ৰান্ধনী একদম গৰমত ক'লা পৰি গৈছেগৈ দেখিছানে যিয়ে নহওক বহুত গৰমত বনাই আছে টিকটিকীয়া ৰ'দ দি আছে বহুত গৰম আৰু এইফালে আলু ফ্ৰাই কৰি থৈ দিছে মাংসৰ কাৰণে এইফালে আছে ভাত আৰু ইয়াৰ মিক্সাৰ ভাজি আৰু এইফালে আছে দালি আছে এইফালে পেটু ভাজি মাছৰ পেটু ভাজি আৰু এইফালে আছে মাছ ফ্ৰাই বনোৱা মেলা হৈ গৈছেহি আৰু খাবলৈ টাইম আহি পৰিছেহি মানুহখন গোটেইবোৰ বহি আছে এনেকৈ লেলাই পেলাই বহি আছে দেই বনাই মেলি হৈ গ'ল আৰু এতিয়া ল'ৰা ছোৱালীখিনিক কি লোৱা হৈছে মই দেখুৱাই দিম এয়া হাই কৈ দিয়া নালাগে খাবলৈ আৰু চবেই খাই মেলি হৈ গ'ল এতিয়া আমি একদম লাষ্টত বহিছোঁ এইয়া খাই আছে মইনা মাহী এইফালে আছে পিংকি ক'ত এজনী পিংকি আৰু এইপিনে গীতা আৰু এইফালে মই আৰু আমাৰ খানা কেনেকুৱা লাগিল জনাব কমেণ্ট কৰি আৰু এয়া আছিলে আমাৰ বিহু হুঁচৰি গোৱা খানা একদম মোবাইলটো নল'লে নহয় মানে খাই বৈ হৈ গ'ল আৰু এতিয়া ইয়াত টৌ পুতলা চব দিবলৈ গৈ আছোঁ চবেই ঘৰা ঘৰি গুচি গ'ল আৰু মামী মই ৰৈ গ'লোঁ ইয়াত দি মেলি লৈ পিনে
আৰু সেই কেনেকুৱা লাগিলে জনাব আমাৰ বিহু খানা খোৱা ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি। ঠিক আছে আজিলৈ ইমানে, বাই বাই।